নমস্কাৰ আমি যদি সঘনাই কনষ্টিপেশ্যনৰ সমস্যাত ভুগি থাকোঁ এই সমস্যাই ভৱিষ্যতে আমাৰ বেলেগ বেমাৰৰ উৎস হিচাপে কাম কৰিব পাৰে তাৰ উপৰিও আগদিনাখন খোৱাৰ খাদ্য যদি পিছদিনাখন আমাৰ পেটত বহুত দেৰিলৈকে জমা হৈ থাকে তেতিয়া আমাৰ মনটো ইৰিটেট হৈ থাকে খাবলৈ মন নাযায় আৰু আমি আমাৰ কাম বনবোৰত ভালকৈ মন দি কৰিব নোৱাৰা হওঁ এই সমস্যাটোৰ পৰা সমাধান পাবলৈ আপোনালোকে দৈনিক ৰাতিপুৱা এটা যোগাসন কৰাৰ আৰম্ভ কৰি দিয়ক এই যোগাসনটো কৰাৰ আগতে আপোনালোকে 2 গিলাচ পানী প্ৰথমতে ৰেডি কৰি ল'ব পানী 2 গিলাচ কুহুমীয়া পানীতকৈ অলপমান গৰম হ'ব লাগিব তাত আপোনালোকে নেমু চেপি ল'ব প্ৰথম গিলাচ পানী ল'ব মালাসনত বহিব আৰু লাহে লাহে পানী গিলাচ খোৱাৰ আৰম্ভ কৰক 5 মিনিট সময় এই মালাসনত আপোনালোকে বহি থাকিব 5 মিনিটৰ পিছত আপোনালোকে অলপ সময়ৰ কাৰণে থিয় হ'ব 1 মিনিটৰ কাৰণে থিয় হ'ব তাৰপিছত আপোনালোকে নেক্সট গিলাচ পানী ল'ব আকৌ মালাসনত বহি আপোনালোকে নেক্সট গিলাচ পানী লাহে লাহে খোৱাৰ আৰম্ভ কৰক আপোনালোকে চাব 10 মিনিট যদি দৈনিক আপোনালোকে এই আসনটো পানী 2 গিলাচৰ লগত কৰাৰ আৰম্ভ কৰে তেতিয়া আমাৰ যি খাদ্যনলী আছে এই খাদ্যনলীডাল ষ্ট্ৰেংথেন হয় আৰু লগতে পেৰিষ্টেলটিক মুভমেণ্টটো ইম্প্ৰুভ হোৱাত সহায় কৰে এই পেৰিষ্টেলটিক মুভমেণ্টটো হ'লেহে আমাৰ পেটত জমা হৈ থকা খাদ্য আমাৰ শৰীৰৰ পৰা বাহিৰ হ'ব পাৰে আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ